কি খবৰ আপোনালোকৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম এজন অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশৰ বিষয়ে, লগতে তেওঁৰ পত্নী ডেইজি কৈলাশৰ বিষয়ে বহুতো নজনা কথা জনাই যাম। গতিকে পলম নকৰি বলক ভিডিঅ'টোলৈ আগবাঢ়ো। কেনৰ কুসুম কৈলাশৰ প্ৰকৃত নামটো হৈছে কৈলাশ মোহন, কিন্তু অসমবাসী ৰাইজৰ আগত কুসুম কৈলাশ নামেৰে চিনাকি। তেওঁৰ জন্ম হৈছিল 1981 চনৰ 1 এপ্ৰিল তাৰিখে। তেওঁৰ বৰ্তমান বয়স হৈছে 41 বছৰ। কুসুম কৈলাশৰ জন্মস্থান হৈছে নামৰূপত। তেনেকুৱা কুসুম কৈলাশৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে ক'বলৈ গ'লে তেওঁ বুঢ়াগোঁসাই LP স্কুলৰ পৰা প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিল। পিছলৈ তেওঁ মৰাণ কলেজৰ পৰা ডিগ্ৰী কমপ্লিট কৰে। তেনেকুৱা এইবাৰ আমি কথা পাতিম কুসুম কৈলাশৰ পত্নীৰ বিষয়ে। কুসুম কৈলাশৰ পত্নীৰ সম্পূৰ্ণ নামটো হৈছে ডেইজি গগৈ মোহন। ডেইজি গগৈ মোহনৰ জন্ম হৈছিল 1984 চনৰ 22 ডিচেম্বৰ তাৰিখে। তেখেতৰ বৰ্তমান বয়স হৈছে 34 বছৰ। তেওঁৰ জন্মস্থান হৈছে মৰাণত। সেইসকল ডেইজি ফুকনৰ এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে তেওঁ মৰাণ গাৰ্লছ কলেজৰ পৰা ডিগ্ৰী কমপ্লিট কৰে। সেইসকল ইয়াই আছিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশ আৰু তেওঁৰ পত্নী বহুতো নজনা কথা। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব। এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ। জয় আই অসম।